দেৰিকৈ হ'লেও আপোনালোক সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মইজনীয়ে পূজা নাচাওঁকৈ ভাবি শেষত ওলালোঁ পূজা চাবলৈ বুলি। আৰু লগতে আপোনালোককো লৈ ল'লোঁ। এতিয়া বলক চাওঁ আমি পূজা। আৰু এইখন হৈছে পূজাথলী, পাই গ'লোঁ। আৰু এইফালে পুৰা মানুহ ভিৰ কৰি আছে। আৰু এইজনী হৈছোঁ মই, সাজি কাচি ওলাইছোঁ নহয়, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ আকৌ। আৰু এইফালে এতিয়া যাই আছোঁ মই মন্দিৰৰ ফালে, কাৰণ মন্দিৰত সেৱা কৰিব লাগিব নহয়। আৰু মই আহিছোঁ বিল্লেশ্বৰ দেৱালয়ত। আৰু এয়া চাওক, মন্দিৰৰ বাহিৰৰ পৰা দেখাইছোঁ ভিতৰৰ ভাগটো মই, কাৰণ ভিতৰত মই যাব পৰা নাই। বহুতখিনি মানুহ ভিৰ কৰি আছে, সেৱা কৰা, ফটো লোৱা। আৰু ইমান ধুনীয়াকৈ মন্দিৰটো সজাই তুলিছে নহয়, যিটো পূজাত সাজোন কাচোনটো থাকিবই, হয়নে নহয়? সেইকাৰণে ভাল লাগিছে পৰিৱেশটো, আপোনালোকক দেখাই দিলোঁ মই মন্দিৰটো বাহিৰৰ পৰাই। আৰু এইফালে এতিয়া চাওক, ইমানখিনি মানুহ পুৰা একদম ঠাহ খাই আছে। আৰু দুৰ্গা দেৱীয়ে সকলোৰে মংগল কৰক তাৰে কামনা কৰিছোঁ। আৰু এইখিনি ঠাই অকণমান দেৰি আপোনালোকে দেখিব, কিমান ধুনীয়া লাগিব চাই। আৰু এইফালে এতিয়া চাওঁ আহক, এইটো পুখুৰীত ইমান মাছ আছে নহয়, চাওকচোন আপোনালোকে, ইমানখিনি মাছ একদম পুৰা বহুত ভাল লাগিছে ইয়াত ৰখি কিনে, মই চাই কিনে। আৰু এইফালে ইয়াতো দেখিছে আৰু আপোনালোকে ময়ূৰৰ পাখি। আৰু তাৰপিছত এতিয়া ভাবিছোঁ চাওঁ অকণমান বাণিজ্য মেলা, যিহেতু পূজাত আহিছোঁ, পূজাততো আমি চোৱাটোৱেই মেইন, হয় নাই? পূজা চাবলৈ আহিছোঁ, তো চাব লাগিবই সকলোখিনি, কিবা কিনো বা নিকিনো, কিন্তু চোৱাটো মেইন দেই, চাব লাগিব। সেইকাৰণে বলক এতিয়া আমি চাওঁ একেলগে কি ওলাইছে বাণিজ্য মেলাত। আৰু বাণিজ্য মেলা চাবলৈ আহিছোঁ যে দোকান থাকিবই, দোকানেই মেইন, বেগৰ দোকান, কাপোৰৰ দোকান, ষ্টেশ্যনাৰী দোকান, দোকান আৰু। কিন্তু দোকান হ'লে কি হ'ব, তাত থাকি মোৰ বেছি ভাল নালাগিল। মোৰ এইখিনি ঠাইত থাকিয়ে বেছি ভাল লাগিছে, কাৰণ ইয়াত বৰ্তমান যিটো পৰিৱেশ নহয়, সেই পৰিৱেশটো মোৰ একদম পূৰা অন্তৰখন চুই গৈছে। কাৰণ এনেকুৱা পৰিৱেশ মই আগতে মোৰ জীৱনত কেতিয়াও দেখা নাছিলোঁ, বা কেতিয়াও উপভোগ কৰিব পোৱাই নাছিলোঁ। সেইকাৰণে আজি মোৰ ইমান বেছি ভাল লাগিছে। ইয়াত সকলো মানুহে চাকিবোৰ ৰেডি কৰি আছে, সকলোৱে 108 গছি চাকি জ্বলাব সন্ধিক্ষণত। আৰু মই এনেকুৱা পৰিৱেশ আগতে দেখা নাছিলোঁ। সেইকাৰণে ভাবিছোঁ অকণমান দেৰি হ'লেও মই চাই যাম, কাৰণ আগতে দেখা নাই এনেকুৱা পৰিৱেশ। আৰু এটা মনটো ভক্তিভাৱ আহি গৈছে নিজে নিজে, কাৰণ মই ইমান বেছি ভক্ত নহয়, কিন্তু আজি মোৰ এই পৰিৱেশটো দেখি নিজে নিজে মনত এটা ভক্তিভাৱ আহি গৈছে। আৰু এই পৰিৱেশটোৱে মোক একদম পূৰা মনোমোহা পৰিৱেশ, মই কি ক'ম, ভাষাৰে বুজাব নোৱাৰোঁ। মোক খুবেই বেছি আকৃষ্ট কৰিছে এই পৰিৱেশটোৱে। আৰু এতিয়া চাওকচোন, সকলোৱে চাকিবোৰ জ্বলাই দিলে, এতিয়া ইমান এটা সুন্দৰ পৰিৱেশ হৈছে, ইমান সুন্দৰ নান্দনিক দৃশ্য এটা হৈছে নহয়, একেবাৰে অন্তৰ চুই গৈছে। দুৰ্গা দেৱী যেন একদম পূৰা নামি আহিছে, মই সেনেকুৱা এটা ভাৱ আহি যায়। আৰু ইমান ধুনীয়া পৰিৱেশ, যিহেতু ৰৈ দিলোঁ, চাকি জ্বলোৱা চালোঁ, সেইকাৰণে ভাবিছোঁ অকণমান এয়া লাইটৰ ডেক'ৰেশ্যনখিনি আপোনালোকক দেখাই দিওঁ। কাৰণ ময়ো যিহেতু দেখিলোঁ, আপোনালোককনো কিয় মিছ কৰাম। আপোনালোকে যদি অহাও নাই ইয়াতে, ঘৰৰ পৰাই চাওক আকৌ মোৰ ভিডিঅ'ৰ জৰিয়তে, নহ'লে আপোনালোকেও মিছ কৰিব, হয়নে নহয়? সেইকাৰণে বোলো চাওঁ, ময়ো চাওঁ, আপোনালোককো দেখাই দিওঁ। আৰু এয়া পূৰা আলোকসজ্জা ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, ডেক'ৰেশ্যনবিলাক খুব বেছি ভাল লাগিছে। আৰু এতিয়া এইখিনি ঠাই হৈ পৰিছে চেলফি পইণ্ট বা ৰিলচ বনোৱা ঠাই, কাৰণ আজিকালি ফটো আৰু ৰিলচ এইবিলাকেই মেইন, আৰু হয়নে নহয়? সেইকাৰণে সেইবিলাকতো উঠিবই লাগিব। আৰু ময়ো দুখনমান ফটো উঠিলোঁ বাৰু, নুঠা নহয়। সেইকাৰণে বোলো আপোনালোকক দেখাই দিওঁ ঠাইখিনি, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু খুব বেছি ভাল লাগিল আজি মোৰ পূজা চাবলৈ আহি কিনে। আৰু এনেকৈয়ে এইবাৰৰ পূজাটো মোৰ গ'ল, আৰু অহাবাৰলৈ অপেক্ষা থাকিল। আৰু আপোনালোকেও ভিডিঅ'টো চাই কেনেকুৱা পাইছে সেয়া মোক কমেণ্টত জনাব। আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।